আজি আইতাই ৰাতিয়ে মোক নেল পলিচ লগাই দিব কৈছে কিয়নো তেওঁ কাইলৈ নামঘৰলৈ যাব আৰু লগত ময়ো যাম নামঘৰত ভাগৱত পাঠ আছে আৰু ৰাতিপুৱাই আইতাৰ বাকচৰ পৰা এযোৰ বগা কাপোৰ উলিয়াই লৈছোঁ আইতাৰ কাপোৰবিলাক বহুত মৰম লাগে কিন্তু মই পিন্ধিব নোৱাৰোঁ তেওঁ কাৰণ মেক্সিমাম বগা কাপোৰ মই বেছিকেতো নিপিন্ধো বগা সেইকাৰণে আজি পিন্ধিব পাইছোঁ যে ভালেই পালোঁ মায়ে বনোৱা ৰুটি খাই মই নামঘৰলৈ ওলাই ৰেডি আৰু এইফালে আমি নামঘৰো আহি পালোহি অহা টাইমতো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আইতাৰ খঙো উঠিছে কিয়নো প্ৰথমৰ সেৱাভাগ আমি কৰিব নাপালোঁ তো আইতা বাহিৰতে আছে আৰু যে তেওঁ এতিয়া মোক কৈ আছে তই মেখেলা চাদৰ পিন্ধি থাকোঁতে দেৰি কৰিলি সেইকাৰণে সেৱাভাগ ল'ব নাপালোঁ মই কৈছোঁ একো নাই দুখ নকৰিবচোন আমি প্ৰথমে সোমাইতো এভাগী সেৱা ল'ম নহয় মনৰ পৰা যেতিয়া কৰিলে হ'ব দিয়ক নামঘৰতে সৰু মইনা এটাক লগ পালোঁ ইমান মৰম লগা আৰু সন্ধিয়া হ'লত মই ঘৰলৈ গুচি আহিলোঁ কিয়নো আইতা আহিব নোৱাৰিলে আইতা আজি ৰাতি হ'ব মই নামঘৰৰ চাকি গছ জ্বলালোঁ আৰু এতিয়া ভাতটো মই বনাইছোঁ কিয়নো মাহঁতো গৈছে আৰু আজিলৈ ইমানেই বাই থেংক ইউ ফৰ ৱাচিং